হয়, অসম চৰকাৰৰ পৰা প্ৰদান কৰা যি চাইকেল বিতৰণ, যি ফকিৰাগাৰাম হায়াৰ ছেকেণ্ডেৰী স্কুলত চাইকেল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। ইতিমধ্যে শতাধিক ক্লাছ 9-ৰ ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কাৰ্যসূচী ৰূপায়ণ হৈ আছে। আৰু চাওক, যিহেতু চৰকাৰৰ এটা পৰিকল্পনা আছে, আমাৰ যিখিনি ভিতৰুৱা এৰিয়াৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী, যিখিনি ৰিম'ট এৰিয়া হয়, এইখিনি ছাত্ৰ ছাত্ৰী আমাৰ পাঞ্চুৱেলিটি মেইনটেইন কৰিব নোৱাৰে, মানে সময়মতে স্কুলত আহিব নোৱাৰে। এইকাৰণে চৰকাৰে এটা ভাল সুন্দৰ পদক্ষেপ, আমাৰ দুখীয়া ল'ৰা ছোৱালীখিনিয়ে যাতে উপযুক্ত সময়ত স্কুলত আহি যাতে ভালকৈ শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা কৰিছে। এইকাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু আজি আমাৰ এইখন স্কুলৰ প্ৰিন্সিপাল বাইদেউ বা আমাৰ উপাধ্যক্ষ, লগতে আমাৰ যিখিনি টিচাৰ আছে, চবকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোক মাতি আনি এইখিনি মানে বিতৰণ কৰা কাৰ্যসূচীত মোক সহযোগ কৰা যি সুবিধা প্ৰদান কৰিলে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, যিহেতু ছাত্ৰ ছাত্ৰীসকলে যিখিনি চৰকাৰী ফালৰ পৰা যিখিনি পোৱা আমাৰ সুবিধা, এইখিনি সুবিধা প্ৰপাৰ ইউটিলাইজেশ্যন কৰিব লাগে, যাতে বস্তুৰ যাতে অসৎ ব্যৱহাৰ নহয়, যাতে সৎ ব্যৱহাৰ হয়। কাৰণ আজি চাইকেল দিয়া হৈছে, যাতে এই চাইকেলেদি খালি স্কুলত অহা যোৱা কামতে, যে ঘৰৰ যিখিনি ইমাৰ্জেঞ্চি কামতে ব্যৱহাৰ কৰা হয়, যাতে এইখিনি চাইকেল লৈ যাতে কোনোবা ধৰি লওক পিকনিকত বা বন্ধু বান্ধৱীৰ ঘৰত অহা যোৱা কৰা নাই। এইখিনি মই ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে ক'লোঁ, যাতে তেওঁলোকে চৰকাৰৰ পৰা যিখিনি পোৱা সুবিধা প্ৰপাৰ যাতে সৎ ব্যৱহাৰ কৰিব পাৰে, এইখিনি ইতিমধ্যে বুজাই দিয়া হ'ল। আৰু চাওক, আমাৰ স্কুলখনৰো কিছুমান আন্তঃগাঁথনিৰ কথা বাইদেৱে আলোচনা কৰিলে, আৰু আমি এজন পাৰিষদ হিচাপে যিহেতু দুজন পাৰিষদ আজি আহিছোঁ, দুজন পাৰিষদ যিহেতু ফকিৰাগাৰাম অঞ্চলবাসীয়ে লাভ কৰিছে, এই ক্ষেত্ৰত আমাৰ দায়িত্ব কৰ্তব্য বহুত আছে। আগন্তুক দিনত আমি আলোচনা কৰি যি সমস্যা আছে, সমস্যাখিনি সমাধান কৰাৰ ব্যৱস্থা কৰিম। হয়, এইটো এটা অসম চৰকাৰৰ খুব এটা গুৰুত্বপূৰ্ণ আৰু খুব সুন্দৰ এটা পদক্ষেপ। এই পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ফকিৰাগাৰাম হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল বাইদেউ তথা আমাৰ শিক্ষাগুৰুসকল আমাক MCL দ্বয় দুজনকে মাতি পেলাই যি আজিৰ আনুষ্ঠানিকভাৱে আমি বিতৰণ কৰিব পাৰিলোঁ বা বিতৰণ কৰিলোঁ, সঁচাকৈ এইটো এটা আমাৰো গৌৰৱৰ বিষয়। যিহেতু মই নিজে এইখন স্কুলত পঢ়া শুনা কৰা, আৰু মনে হয় এইটো নিজৰ বিদ্যালয়। আজি পাৰিষদ হিচাপে আহি মই নিজে এজন ছাত্ৰ হৈ আন এজন ছাত্ৰক চাইকেল বিতৰণ কৰিব পৰাটো এইটো মোৰ কাৰণে এটা মানে গৌৰৱ, আৰু মই সঁচাকৈ আৱেগিক হৈ আছোঁ। আৰু বাইদেউসকললৈ মোৰ ধন্যবাদ। আৰু ছাত্ৰ ছাত্ৰীসকলক মোৰ এটাই আহ্বান, চৰকাৰে খুব ধুনীয়া এটা পদক্ষেপ লৈ খুব সুন্দৰ এটা চিন্তাধাৰা আগত ৰাখি যি অনুষ্ঠান এটা পাতিছে চাইকেল বিতৰণ, ইয়াৰ যিটো মূল কাম, ইয়াৰ যোগেদি তোমালোকে যাতে ছাত্ৰ ছাত্ৰীবিলাকে যাতে স্কুল ক্ষতি নকৰে, আৰু আমাৰ ফকিৰাগাৰাম অঞ্চলত কোকৰাঝাৰ জিলাৰ ভিতৰত ড্ৰপ আউটৰ সংখ্যাটো বেছি, পাৰ্চেণ্টেজটো। এইটোৰ কাৰণে যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে চাইকেল পাই আছে, যাতে এই চাইকেলখিনি লৈ ভালকৈ স্কুল আহিব পাৰে, পঢ়া শুনা ভালকৈ কৰিব পাৰে। তাৰ কাৰণে মই গাৰ্জিয়ানসকললৈ, আমাৰ শিক্ষিত যিখিনি আমাৰ বুদ্ধিজীৱী সমাজ আছে, আমাৰ যুৱ সমাজ আছে, ইণ্টেলেকচুৱেল আমাৰ সমাজ আছে, তেখেতসকলেও আহ্বান যাতে আমাৰ ইয়াৰ যিটো এটা সংখ্যাটো যাতে কমি যায়, আৰু ভাল এটা অঞ্চলৰ যাতে নাম হয়, তাৰে কামনা কৰিছোঁ।